কৃষ্ণ 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 এইবিলাকৰ পৰা উপায় নাই কি গৰম মাৰিছে কৃষ্ণ অ' বেঙা ক'ৰ পৰা আহিলি বেঙা বুলি ক'বলৈ আহিছো ধুম কলাটো ক'বা অ দাইটি ৰতনৰ ভনীয়েকৰ বিয়া খাই আহিলো ৰতনৰ ঘনীয়েকৰ বিয়া ঘনীয়েকৰ নহয় ভনীয়েকৰ ইমান জোৰকে কৈছ মোক কাম ফালিবি নেকি মোক কলা পাইছ তই পিছে বেঙা বিয়াত কি খালি দাইটি বিয়াত পোলাও মাংস খালো পলাও তই কলা পলাও পোলাও নহয় দাইটি পোলাও খালো পোলাও পলাও কলা পলাও দাইটি পলোৱা কথা কোৱা নাই পোলাও খালো তই মোক কাণ ফালিবি নেকি ইমান জোৰত কৈছ যে লাহে লাহে ক'ব নোৱাৰ কিয় চিঞৰিছ বান্দৰটো চালা কি কৈছ পুৰন্দৰ বুলি কৈছো দাইটি পুৰন্দৰ আপোনাৰ নামটো পুৰন্দৰ নহয় জানো কি হ'ল এই বিয়া ঘৰত মানে চবে আপোনাক বৰ গুণ গাই আছে শগুন ক'ৰ পৰা ওলালা শগুন নহয় দাইটি গুণ আপোনাৰ গুণ গাইছে বিয়া ঘৰত অ' মোক গুণ গাইছে কি গুণ গাইছে মোৰ কথা লোকৰ ঘৰে ঘৰে গৈ পেলাই আনৰ সমালোচনা কৰি থকাটো কোনোবাই তাক গুণ গাব গাহৰিটো চালা পাহৰিলি কি পাহৰিলি অ দাইটি পাহৰিলো মানে এই নগেনৰ ঘৰত আজি সকাম পাতিছিলে আপোনাক মাতিব পাহৰিলে বোলে নগেনৰ ঘৰত সকাম পাতিছে সি কিয় মোক নামাতিলে মই এতিয়াই গৈ তাক ঘৰ পামগৈ মই এতিয়া আপুনি যাওক তই যা দেই এইটো বেঙাটো এইটো যা সকলো দৰ্শককে আমাৰ সুৰজ্যোতি ক্ৰিয়েশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ আমি যি কলা দিনৰ বগা ছবি নামৰ চুটি ছবিখন নিৰ্মাণ কৰিছিলোঁ তাৰ মাত্ৰ আমি কেইটিমান মুহূৰ্তহে আমি মুক্তি দিছিলোঁ গতিকে সেইকেইটা মুহূৰ্ত যে আপোনালোকে কাহিনীটো হয়তো বুজি পোৱা নাই পিছৰ খণ্ডটো আমি নিৰ্মাণ কৰি আছোঁ সেই খণ্ডটো আমি অতি সোনকালে মুক্তি দিম আৰু যিটো খণ্ড কাহিনীটোৰ আচল ৰহস্যটো সোমাই আছে গতিকে আপোনালোকে সেই উদ্বেগপূৰ্ণ কাহিনীখিনি চাবলৈ আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব আমি অতি সোনকালে মুক্তি দিম গতিকে আপোনালোকে অপেক্ষা কৰিব ধন্যবাদ